Start. কোনখানদি গৈছে ৰে জুয়ে নহ'ব ডেৰ কমপ্লিট কৰা জুয়ে ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বালাচী বৰালৈ আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আজি মই আহিছোঁ দেখাই পাইছে কিজানি এটা বুদ্ধ টেম্পললৈ এণ্ড আৰু আহোঁতে আমাৰ ইভিনিঙে হৈছে গতিকে ইভিনিং ভিউটো ইয়াৰ পৰা বহুত বেছি ধুনীয়া দেখা যায় মই দেখাইছোঁ চ' পাহাৰৰ মাজে মাজে শিলৰ মাজে মাজে আছে মন্দিৰটো আৰু এয়া আমি বৌদ্ধ টেম্পল আহি পালোঁ কিন্তু এয়া চাওক গেটত তলা লাগি আছে মানে আমাৰ আহা টাইমিংটো বেয়া হ'ল 4 বজাৰ পিছত ইয়াৰ গেটখন বন্ধ কৰি দিয়া হয় আৰু গেটৰ চাবি এই মানুহগৰাকীৰ হাতত থাকে গতিকে আমি যিহেতু গৈছোঁৱে চাবলৈ তেওঁক খুলি দিবলৈ ক'লোঁ কিন্তু তেওঁ মান্তি হোৱা নাছিলে বহুত জোৰ কৰাৰ পিছত মান্তি হ'ল আৰু গেটখন খুলি দিলে আৰু এয়া আমি সোমাই আহিলোঁ আৰু এতিয়া যাম আমি পাহাৰ বগাবলৈ ভিডিঅ'টো শেষলৈ চাব ইয়াৰ ওপৰত বহুত বেছি ধুনীয়া জেগা এডোখৰ আছে আৰু তাৰ পিছত আমি যাম দৌল গোবিন্দ মন্দিৰলৈ আৰু মই দেখুৱাম দৌল গোবিন্দ মন্দিৰৰ ৰাতিৰ দৃশ্য ভালো লাগিছে নে নাই মনমিবা তুমি सबसे फास्ट আৰু এয়া আমি ওপৰলৈ উঠি আছোঁ জংঘলৰ মাজে মাজে শিলৰ মাজে মাজে সব ৰাস্তা জংঘল জংঘল কি হ'ল আৰু ইয়াৰ মাজৰ পৰা পোক পৰুৱাবোৰে শব্দ কৰি আছে পাৰিবা দিয়া হা বাপৰে আৰু এইটো হৈছে পাহাৰখনৰ একেবাৰে ওপৰত থকা বুদ্ধদেৱৰ মূৰ্তিটো তো ফাইনেলি আমি আহি গ'লোঁ আৰু এয়া চাওক কিমান ধুনীয়া জাগা ইয়াৰ পৰা তলৰখিনি চাবলৈতো আৰুৱেই বেছি ধুনীয়া লাগে ৱাও
ইয়াৰ পৰা এবাৰ পিছল খাই তললৈ পৰিলে আৰু জিন্দেগী বৰবাদ। আমি এতিয়া ইয়াৰ পৰা যাওঁ। ইয়াতে আৰু ইমান জংঘল, বাঘ চাঘ ওলাব লাগিলে বহুত ডাঙৰ কথা হ'ব। আৰু যিহেতু আমাৰ যাওঁতেই দেৰি হৈছে, গতিকে আমাক আন্ধাৰ হোৱালৈ থাকিবলৈ মানা কৰিছে ইয়াতে, তো আমি যাওঁ। আৰু আমি ওপৰলৈ যাওঁতে মানুহগৰাকী মন্দিৰটোৰ ভিতৰতে আছিলে, আৰু মই নামি আহোঁতে মন্দিৰটো খোলা আছিলে, গতিকে অকণমান দেখালোঁ। ভিতৰত সোমাব নহ'ল কাৰণ আমাৰ দেৰি হৈছিলে আৰু গধূলি সময়লৈকে মন্দিৰটোত থাকিবলৈ নিদিয়ে। আমি ওলাই আহিলোঁ। আপোনালোকেও যদি অহা নাই তেনেহ'লে আহিব পাৰে। এই বুদ্ধ টেম্পলটোলৈ বহুত বেছি ধুনীয়া হয়। আৰু এতিয়া আমি যাম দৌল গোবিন্দ মন্দিৰলৈ। আৰু এয়া আমি তাৰপৰা ইয়ালৈ আহোঁতে আন্ধাৰ হৈ গ'ল। আৰু এয়া এতিয়া আমি পাই গ'লোঁ দৌল গোবিন্দ মন্দিৰ। আৰু এইটো চাওক, দৌল গোবিন্দ মন্দিৰটো দেখাত ৰাতি কেনেকুৱা লাগে। হোলীৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ ন, হোলীৰ কাৰণে। গোবিন্দ মন্দিৰত ফাকুৱা 5 দিনলৈ পতা হয় আৰু তাৰ কাৰণে এইবোৰ প্ৰিপাৰেশ্যন কৰি আছে। আপোনালোকেও ইয়ালৈ ফাকুৱা খেলিবলৈ আহিব পাৰে। আৰু ফাকুৱাৰ কেইদিন ইয়াতে কি হ'ব, কি নহ'ব এইবোৰ লিখা আছে, কিন্তু আন্ধাৰ হৈ যোৱাৰ বাবে স্পষ্টকৈ দেখা পোৱা নাই। আৰু এয়া চাওক, ৰাতিৰ পৰিৱেশটো কি শান্ত। মন প্ৰাণ সকলো ভাল লাগি গৈছে ইয়ালৈ আহি। আৰু আমিও তাত বহি আছোঁ। উঠিব পাৰিলে আৰু এতিয়া আমি মন্দিৰৰ লাইট ফেন অফ কৰি যাওঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।